নমস্কাৰ। আপোনালোক সকলোকে পুনৰ আকৌ এবাৰ ৰাজীৱ দত্তৰ ইউটিউব চেনেললৈ সাদৰেৰে আদৰণি জনাইছোঁ। বন্ধুসকল, আজিকালি আমাৰ গাঁওবিলাকত ডাঙৰ সমস্যা এটা সৃষ্টি হৈছে। আপোনালোকে লক্ষ্য কৰিছে নাই মই নাজানো। এই সমস্যাটো যেতিয়াই চৰকাৰে এই দুটকীয়া চাউলটো দিবলৈ ধৰিলে তেতিয়াৰ পৰাই আৰম্ভ হৈছে। এতিয়াতো চাউলটো সম্পূৰ্ণ ফ্ৰী, এতিয়াতো কথাই নাই। গাঁৱত আপুনি ৰোৱনী দাৱনী এজনী বিচাৰি ঘূমুটিয়াই ফুৰিব লাগিব। ডিচিক যেনেকৈ এপইণ্টমেণ্ট লৈ লগ কৰিব লাগে, আমাৰ এইকেইজনীকো আপুনি যদি এপইণ্টমেণ্ট লৈ লগ নকৰে তেতিয়াহ'লে কথাটো নহ'ব। আৰু কিবা বুদ্ধি ভৰসা কৰি যদি আপুনি কাম কৰিবলৈ আনে, যদি সময়মতে আপুনি তামোল চাহ জা জলপান যোগাৰ নিদিয়ে তেতিয়াহ'লে পিছদিনাখন বিচাৰি নাযাব। যিমান তেল মালিচ কৰিও লাভ নাই। বুজি পাইছে নহয়? পথাৰত ধানৰ মুঠি 30-40টামান দাই বৰটাংমা খাবলৈ অলপ সময়, চাহ তামোল খাবলৈ অলপ সময়, চাহ জলপান খাবলৈ অলপ সময় যদি আপুনি ব্ৰেক নিদিয়ে তেতিয়াহ'লে কোন সময়ত কালি মূৰ্তি ধাৰণ কৰিব তাৰ কোনো ঠিকনা নাই। পিছদিনাখনৰ পৰা আপুনি বিচাৰি নাযাব। আৰু আপোনাৰ সন্দেহ হ'ব মালিক আপুনিয়েই নে তেওঁ। আমি সাধাৰণ মনুষ্যই হাঁহেও ৰাজি মাহেও ৰাজি, উপায়তো নাই, কামটোতো কৰাবই লাগিব। কিন্তু পথাৰত এটা কথা কিন্তু বৰ ধুনীয়া, যিখন থুপৰি মেল বুলি যে কয়, থুপৰি মেল, সেইখন কিন্তু বিৰাট মস্তি। আপুনি পথাৰত কাম কৰাতকৈ কাৰ ঘৰত কি হৈছে, কাৰ বোৱাৰীজনী কেনেকুৱা, কাৰ ছোৱালীজনীয়ে কাক ভাল পায়, সেইখিনি আপোনাক সম্পূৰ্ণ কৈ দিব লোকেল সাংবাদিকৰ দৰে। আমিও মালিক হৈও সেইবিলাক শুনিবলৈ বাধ্য, কাৰণ আমিওতো পৰচৰ্চা কৰি বিৰাট ভাল পাওঁ। কিন্তু গধূলি সময়ত আপুনি চিকচিকীয়া নোট নিদিলে নহ'ব। 10 টকাও কিন্তু কম নহয়। উপায় নাই, আপুনি দিবই লাগিব। গাঁৱত আপুনি হাল বাবলৈ ল'ৰা এটা নাপায়, ডাঙৰি কঢ়িয়াবলৈ ল'ৰা এটা নাপায়, আনকি ভাওনা পাতিবলৈও আপুনি আজিকালি ল'ৰা এটা নাপায়। বেলেগৰ মানুহক ভাওনা পাতিবলৈ আপুনি আনিব লাগিব। উপায় নাই, গাঁৱত ল'ৰা নাই। আমাৰ ল'ৰামখা হায়দৰাবাদ, কেৰেলা নে বেঙেনাত লাট চাহাবৰ চাকৰি কৰি আছেগৈ নহয়। কি কৰি আছে আৰু আমিতো দেখা নাই। ইয়াত বোকা পানী, নিজৰ পথাৰত বোকা পানী নগছকে, কাৰণ নাক বোলা কথা এটা আছেতো। সেইকাৰণে এইবাৰ সিদ্ধান্ত এটা লৈছোঁ, মনে মনেহে ভাবিছোঁ দেই, এইবাৰ বাংলাদেশ ঢাকাৰ পৰা এটা নাট্যদল আনি ভাওনা এখন গাঁৱৰ নামঘৰত পতা কথা ভাবিছোঁ। বাংলাদেশ ঢাকাৰ পৰা ভাল নাট্যদল এটা আনি এইবাৰ গাঁৱৰ নাটখন পাতক বুলি ভাবিছোঁ। নাটকখনৰ নাম হ'ব সীতাহৰণ ৰাৱণ বধ। আৰু ঘোষণা কৰি দিম দুদিনমানৰ আগৰ পৰা যে আমাৰ গাঁৱৰ ভাওনা সীতাহৰণ ৰাম বধত মূল চৰিত্ৰটো ৰামত অভিনয় কৰিব শফিকুল ইছলামে, সীতাৰ ভাৰত অভিনয় কৰিব ৱাহিদা বেগমে, আৰু ৰাৱণৰ ভাৰত অভিনয় কৰিব জাহিৰুল ইছলামে। শুনি ভাল লাগিছেনে বাৰু? মই হ'লে লাজ পোৱা নাই, আপোনালোকে পাইছে যদি পাওক, কাৰণ ল'ৰা নাই ইয়াত। কি কৰিম, বাংলাদেশৰ পৰাই আনিব লাগিব অভিনয় কৰিবলৈ। নিজৰ গীতাই কেঁচা মাটি গোন্ধ ল'বলৈ যদি বেয়া পায়, তেতিয়া বাংলাদেশী গীতাই যদি ইয়াত টিঘিল গিলাই থাকে তেতিয়াহ'লে আনে কি কৰে কি নকৰে মই নাজানো। মই হ'লে একো নকওঁ, আপোনালোকে বেয়া পায়ো লাভ নাই। আজিকালি সকাম এটা পাতিবলৈ ঘৰখনত আপুনি ভকত এজন বিচাৰি নাপায়। মই ভাবিছোঁ এইবাৰ ভকত বিচাৰি নুফুৰোঁ, আমাৰ চাৰিআলিলৈ গৈ ৰাতিপুৱা হাজিৰা কৰিবলৈ যিকেইটা মানুহ থাকে তাৰে 4-5টাক 300 টকা 400 টকা যি লয় দি সকাম পাতিব লাগিব। কাৰণ গাঁৱততো ভকতেই পাবলৈ নাইকিয়া হ'ল, উপায় নাই। সেইকাৰণে আমি বিদেশী স্বদেশী বুলি ভাবি থাকিলে নহ'ব। নিজৰ মানুহবিলাক যদি বেলেগত থাকে তেতিয়াহ'লে বিদেশী কেইটামান আনিয়েতো আমি কামবিলাক চলাব লাগিব, নে কি কয়? বেয়া হ'লে নাপাব দেই। বহুত বহুত ধন্যবাদ।